জম্মু কাশ্মীৰত যিসকল ভাৰতৰ CRPFৰ জোৱানসকলে শ্বহীদ হৈ গ'ল, পাকিস্তানী সন্ত্ৰাসবাদীৰ হাতত যি এটা ভাবিব নোৱাৰা এটা দুৰ্ঘটনা হৈ গ'ল, যি 200 কেজিৰ ওপৰত যি আত্মঘাতী বোমাৰে উৰুৱাই দিয়া হৈছিলে, তেখেতসকলক মই বডোলেণ্ড টাইগাৰ ইউটিউব চেনেলৰ পৰা মই দুখ প্ৰকাশ কৰিছোঁ। তেখেতসকলৰ আত্মা যাতে স্বৰ্গত যায় চিৰশান্তিভাৱে থাকিব পাৰে। খুব এটা ভাবিব নোৱাৰা ঘটনা। এয়া হ'ল কাশ্মীৰত হোৱা আটাইতকৈ ভাবিব নোৱাৰা আটাইতকৈ ডাঙৰ দুৰ্ঘটনা বুলি মই ক'ব বিচাৰোঁ। ভাৰতৰ যি গৃহ বিভাগ যে এনেকুৱা ঘটনা হোৱাত আপোনালোকে খুব এটা ভাল ষ্টেপ লয়। ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াদেৱক মই অনুৰোধ কৰিছোঁ, আপুনি যেন এই যিসকল CRPFৰ জোৱানসকলৰ শ্বহীদ হৈ গ'ল, তেখেতসকলক হত্যাকাৰীক আপুনি যে এনাই এৰি নিদিয়ে, যেন পৰিয়ালবৰ্গে যেন এটা ভাল জাষ্টিছ পায়। যি শ্বহীদসকলৰ পৰিয়াল, তেখেতসকলে বিচাৰিছে যে আপুনি যে এটা ভাল প্ৰতিশোধ লয়। দেশৰ সেনাসকলক আপুনি মুক্তভাৱে কাম কৰিবলৈ দিয়া, CRPFৰ জোৱানসকলক মুক্তভাৱে ভালভাৱে যেন কাম কৰিবলৈ দিয়ে। এটা কথা আচৰিত, অসমৰ যি উগ্ৰপন্থী NDP, আলফা, কিছুমান উগ্ৰপন্থী তথা নৰ্থ ইষ্টৰ উগ্ৰপন্থীসকলে যদি কিবা এটা ঘটনা কৰে, দুৰ্ঘটনা কৰে, কিবা এটা যদি কাকবা যদি হত্যা কৰে, তেতিয়াহ'লে চেণ্ট্ৰেল চৰকাৰৰ পৰা অপাৰেশ্যন কৰা হয়, এনাউন্স কৰা হয়, ঘোষণা কৰা হয়, আৰু হেলিকপ্টাৰ লৈও অসমৰ উগ্ৰপন্থীক বিচৰা আমি দেখিবলৈ পাইছোঁ। কিন্তু জম্মু কাশ্মীৰৰ ক্ষেত্ৰত কিয় এই ছিষ্টেমৰ পদক্ষেপ নলয়? জম্মু কাশ্মীৰত আপুনি কৰি দেখুৱাওক, কিয়ৰ কাৰণে নকৰে? এইটো এটা আচৰিত ঘটনা। যি জম্মু কাশ্মীৰৰ মানুহবিলাকে যি ধৰণৰ পাথৰ মাৰে, যি ধৰণৰ অত্যাচাৰ কৰে সেনাসকলক, সেই সেনাসকলে তেখেতসকলক একো কৰিব নোৱাৰা হৈ যায়। কিন্তু কিয়ৰ কাৰণে? মূল কাৰণ আমি জানিব বিচাৰিছোঁ, ভাৰতৰ ৰাইজে জানিব বিচাৰিছে যে কাশ্মীৰত থকা উগ্ৰপন্থীসকলক ভাৰত চৰকাৰে কিবা এটা কৰক। অকল ভোট বেংকৰ কাৰণে আপুনি কাম কৰিব নালাগে। নিজৰ দেশৰ যিসকল জোৱান, যিসকল CRPF হওক বা আৰ্মিৰ হওক জোৱানসকলক ভালদৰে কাম কৰিবলৈ দিয়া। এনেকুৱা যেন ভোট বেংকৰ কাৰণে আপুনি কাম নকৰে। যিসকল শ্বহীদ হৈ গ'ল, তেখেতসকলৰ ঘৰৰ পৰিয়ালে কিবা এটা ভাল প্ৰতিশোধ বিচাৰিছে। আপোনাৰ দিনতে চাৰ্জিকেল ষ্ট্ৰাইক কৰা হৈ গ'ল। চাৰ্জিকেল ষ্ট্ৰাইক কৰাৰ পিছত ভাৰতৰ সেনা কিমান শ্বহীদ হ'ব লগা হৈছে আপুনি নিশ্চয় গম পায়। এনেকুৱা যেন হ'ব নালাগে। চাৰ্জিকেল ষ্ট্ৰাইকত পাকিস্তানী উগ্ৰপন্থীয়ে কিমান মৰিল, ইয়াৰ পিছত ভাৰতৰ সেনা কিমান মৰিল। একেলগে সেইদিনা কাশ্মীৰত কিমানজন CRPF জোৱানৰ শ্বহীদ হ'ল। চিন্তা কৰক, দেশৰ কথা চিন্তা কৰক। আপুনি AC ৰুমত বহি পেলাই ধুনীয়া কৰি কাম কৰি আছে, ধুনীয়া কৰি ফ্লাইটত ইফাল সিফাল ঘূৰি আছে, কিন্তু সেনাসকলে কাশ্মীৰত থাকি কিমান যে কষ্ট ভুগিব লগা হৈছে। ইয়াৰ পিছতো কাশ্মীৰৰ মানুহসকলে অত্যাচাৰ কৰে, পাথৰ মাৰে, কি কৰে। ইয়াৰ পিছতো কাশ্মীৰৰ সেই অত্যাচাৰ কৰা মানুহবিলাকক একো কৰিব নোৱাৰে। কিয়ৰ কাৰণে? আপুনি ভাল এটা ডিচিশ্যন লওক দেশৰ মানুহৰ কাৰণে, যেন দেশৰ যিসকল ৰাইজ, তেখেতসকলে ৰখি আছে, আপুনি কি কৰে কি নকৰে চাই আছে। ভোট বেংক কৰিব নালাগে। যদি আপুনি কাম কৰে, তেতিয়াহ'লে
আপোনাক নিশ্চয় সকলোৱে ভোট দিব। আপুনি যদি কাম নকৰে তেতিয়াহ'লে আপোনাক সকলোৱে বাদ দিব। কংগ্ৰেছত যেনেকুৱা আগত কৰি দিছিলে আপোনাকো কৰি দিব। ভাল কাম কৰক, দেশৰ সেনাৰ কাৰণে ভাল কাম কৰক, মুক্তভাৱে কাম কৰিবলৈ দিয়া সেনাসকলক। আৰু অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰদেৱক মই অনুৰোধ কৰিছোঁ, অসমৰ যি CRPFৰ জোৱান M বসুমতাৰী ডাঙৰদেৱ শ্বহীদ হৈ গ'ল, তেখেতৰ পৰিয়ালৰ মানুহক যেন আপুনি চাকৰি দিয়ে, এটা ভাল পইচা দিয়ে, কম পইচা দিব নালাগে। খুব এটা ঘৰত এতিয়া পইচাৰ প্ৰয়োজন হ'ব, আপুনি যে সেই ঘৰৰ মানুহক ভালদৰে চাই, মই সেইখিনিয়ে আপোনালোকক অনুৰোধ কৰিছোঁ।